নমস্কাৰ বন্ধু বান্ধৱীসকল মই পাপু দাসে পাপুব্লগছত আপোনালোক সকলোকে স্বাগতম জনাই এটা সুন্দৰ আৰু এটা অতি ইণ্টাৰেষ্টিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই যিটো ভিডিঅ' বনাবলৈ গৈছোঁ হয়তো আপোনালোকে থাম্বনেইল দেখি গম পালে বৰ্তমান যি ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হোৱা সেই ফটোখন দুখন হাত আৰু সেই ফটোখন এখনটো আপোনালোক সকলোৱে জানেই দীপলিনা ডেকা আৰু আনখন কাৰ সেই কথাটোৰে সমগ্ৰ অসমৰ ছ'চিয়েল মিডিয়াত তলকনি জগাই আছে। আৰু আজি মই এই ভিডিঅ'টোৰ যোগেদি সেই ফটোখন সঁচাকৈ কাৰোবাৰ হয় নে কি আছে তাৰ মাজৰ ৰহস্যখিনি আপোনালোকৰ আগলৈ দাঙি ধৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আহক তেনে ভিডিঅ'টো আৰম্ভ। বন্ধু বান্ধৱীসকল আপোনালোক হয়তো সকলোৱে গমেই পায় আজি মই ভিডিঅ'টো বনোৱাৰ পৰা কিছু ঘণ্টাৰ আগত এখন ফটো যি দীপলিনা ডেকাৰ অফিচিয়েল পেজত আপলোড কৰা হৈছিল দুখন হাত আৰু তাৰ ওপৰত লিখিছিল কেপশ্যন লিখিছিল তোমাৰ হাত ধৰি আগুৱাই যাম হেছটেগ ভালপোৱা এটি নাম। আৰু এই ফটোখন দিয়াৰ লগে লগেই সমগ্ৰ অসমৰ ছ'চিয়েল মিডিয়াত খলকনি লাগি গ'ল আৰু দীপলিনাৰ প্ৰেমিক কোন, সেই হাতখন কোন, সেইবোৰ প্ৰশ্নৰ উদয় হ'ল আৰু কমেণ্ট বক্সত এক লানি নিচিগা দীঘলীয়া কমেণ্টৰ জোৱাৰ চলিল আৰু তাত কিছুমানে সেই কমেণ্টবোৰ মজা ল'বলৈ আহিছে, কোনে কি লিখিছে, কিছুমানে নিজৰ দুখ কৰিছে কাৰণ সকলোৱে জ্ঞাত দীপলিনা অসমৰ প্ৰতিজন ল'ৰাৰ হয়তো ক্ৰেজ আৰু সেয়েহে তাত কমেণ্টৰ এটা ডাঙৰ জোৱাৰ আহিবলৈ ধৰিল আৰু সম্পূৰ্ণ মই যেতিয়ালৈকে ভিডিঅ'টো বনাইছোঁ 900 মান শ্বেয়াৰ হ'ল সেই ফটোখন। তাৰ উপৰিও কমেণ্টৰ হয়তো 20,000ৰ ওপৰতকৈ কমেণ্ট তাত নন ষ্টপ কমেণ্ট আহিবলৈ ধৰিল। বন্ধু বান্ধৱীসকল এতিয়া কথা আহিল সেই ফটোখনত যিখন হাত আছে সঁচাকেই দীপলিনা ডেকাৰ বয়ফ্ৰেণ্ডৰ নেকি নে কোন হয় সেইজন। আৰু যেতিয়া ফেচবুক বা ইউটিউবৰ সকলো চাৰ্চ কৰি চালোঁ তেতিয়া এটা কথা উপলব্ধ কৰিলোঁ বা তেওঁৰ যিটো অফিচিয়েল পেজক চালোঁ তাত এটা উপলব্ধ কৰিলোঁ সেইটো হয়তো এটা গানৰ প্ৰমোচন মাথো। সেই ফটোখন এটা গানৰ প্ৰমোচন হয় কাৰণ আজি 4-5 দিনমানৰ আগত তেওঁৰ যি পেজটোৰ অফিচিয়েল পেজটোৰ কভাৰ পেজখন চেঞ্জ হৈছিল আৰু তাত লেখা আছিল ভালপোৱা এটি নাম। হয়তো আপোনালোকে এতিয়া গ'লেও দেখিব, মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাত গৈ চাব তেতিয়াও দেখিব সেই বেকৰ যিখন কভাৰ পেজ ফেচবুক পেজটোৰ এতিয়াও বৰ্তমান সেইখনেই আছে। আৰু যিখন ফটো কালি আপলোড কৰা হৈছে সেইখন ফটোটো হেছটেগ লিখাইছিলে ভালপোৱা এটা নাম। সেয়েহে তাৰ মাজত তাৰ কিবা যে কানেকশ্যন আছে সেইটো সত্য আৰু মোৰ অনুভৱ সেইটো এটা তেওঁৰ আহিব লগা নতুন গানটোৰ টাইটেল হয়। আৰু তাৰ উপৰিও 10 ফেব্ৰুৱাৰীৰ দিনা তেওঁৰ যি অফিচিয়েল ফেচবুক পেজটোত এটা ভিডিঅ' তেওঁ আপলোড কৰিছিল। সেই ভিডিঅ'টোত দেখা পোৱা গৈছিল এটা সংগীতৰ মিক্স আপ চলি আছে ষ্টুডিঅ'ত আৰু তাৰ লগতে আমাৰ সকলোৰে চিনাকি শ্ৰীমান্ত শেখৰকো দেখা পোৱা গৈছিল ভিডিঅ'টোত অলপমান। আৰু সেই ভিডিঅ'টোত তেওঁ কেপশ্যন লিখিছিল ফাগুন মানেই প্ৰেম, ফাগুন মানেই ৰঙা, ফাগুন মানেই অবীৰ, ভালপোৱাবোৰ যেন সুৰীয়া সমাৱেশ এই ফাগুন, ফাগুনেই সাজে আবেগৰ আকাশ, এই ফাগুনতেই এটি সুমধুৰ প্ৰেমৰ গীত লৈ আমি আপোনালোকৰ ওচৰলৈ আহিম। আশা কৰোঁ এই ফাগুনে অৰ্থাৎ এই গীতটিয়ে আপোনালোকলৈ প্ৰেমৰ বাবলক শুনিব দেই এবাৰ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো দেখাৰ পৰা হয়তো আপোনালোক সকলোৱে জানে দীপলিনা ডেকাৰ তেনেহ'লে নতুন এটা প্ৰেমৰ গীত আহি আছে আৰু আজি ফটোখনো সেই প্ৰেমৰ গীতৰে যে এটা প্ৰমোচন সেই কথাটো নিশ্চয় সত্য। আৰু কিন্তু সেই হাতখন সেই প্ৰেমৰ গীতটিৰ শ্বুটিঙৰে এখন অংগ নে তেওঁ নিজৰ লাইফৰে এটা অংগৰ তেনে প্ৰেমৰ অংগ সেই কথা এতিয়ালৈকে গম পোৱা নাই। যেতিয়া দীপলিনা ডেকাই নিজে মুখেৰে ক'ব তেতিয়াহে তাৰ সত্যতা সকলোৱে গম পাব। ঠিক হয়তো আগৰবাৰো আপোনালোকে দেখিছিল এটা চিঠি এখন লৈ এটা ভাইৰেল ভিডিঅ' হৈছিল যিটো পিছত গম পোৱা গ'ল এইটো প্লেনিং আছিল, প্ৰমোচনেল আছিল এখন নতুন গীতৰ। ঠিক সেইদৰে এইটো হৈছে আৰু তাত যদি
কিবা মাদকতা আছে সেইখিনি যেতিয়া দীপ্লিনা ডেকাৰ মুখেৰে যেতিয়া অৱগত কৰিব তেতিয়া সকলোৱে জানি ভাল পাব সেয়া সময়ৰ আগত আমি এৰি দিলোঁ কাৰণ সময়ে সকলো সত্য এদিন হ'লেও এদিন আমাৰ আগত ওলোৱাই দিবই বন্ধু বান্ধৱীসকল তাতকৈ আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল সেই ফটোখনৰ লগে লগেই আৰু এখন ফটো এক দ্ৰুতৰ গতিত যি ফেচবুক অৰ্থাৎ ছ'চিয়েল মিডিয়াত এটা দ্ৰুতগতিত ভাইৰেল হ'বলৈ আৰম্ভ কৰিল কাৰণ সেই হাতখনত থকা হাতৰ গৰাকী ফেচবুকৰ সেই মহান চিআইডিসকলে ধৰা পেলালে আৰু তাত দেখা পোৱা হাতখনত যিটো আঙুঠি দেখা পাইছিল সেই আঙুঠিৰ চেম পিন্ধি থকা লুৰিণজ্যোতি গগৈ সকলোৱে টাৰ্গেট কৰিল বা সকলোৱে হয় বুলি ক'বলৈ ধৰিল আৰু সংযুক্ত সেই হাতখন তেওঁৰ আঙুলিটো সংযুক্ত মই ভিডিঅ'টোত স্ক্ৰীণত যিটো দেখিছে ফটোখন আকৌ দ্ৰুতগতিত ভাইৰেল হ'বলৈ ধৰিল কাৰণ আগতো যেতিয়া কাৰ আন্দোলনসমূহ হৈছিল বা এনেধৰণৰ অনুষ্ঠানবোৰ যেতিয়া দীপ্লিনা আৰু লুৰিণজ্যোতি একেলগে থাকে বহুতে কয় তেওঁলোকৰ মাজত প্ৰেম ভালপোৱা আছে সেইটো কথা কিমান সত্য হয় নাজানো বাট এই ফটোখনে অলপ হ'লেও যে অনুভৱ কৰায় হয় নেকি যদি সঁচা হয় বহুতৰ ল'ৰাৰ হৃদয় শূন্যকিত হ'ব পাৰে আৰু বহুতো ছোৱালীয়ে হয়তো ভালো পাব কাৰণ নিজৰ বয়ফ্ৰেণ্ডৰ ক্ৰেজজন কাৰোবাৰ হৈ গ'ল তাৰ বাবে আনন্দ কৰিব আৰু সেয়েহে হয়তো আৰু তাৰ ভিতৰত বহুতে মজাও ল'ব সেই ফটোবোৰ যেনেকৈ কমেণ্ট লৈ কিছুমানে মজা লৈছে ঠিক সেনেদৰে এইবোৰ চাই কিছুমানে মজা ল'ব মই আপোনালোকে গৈ পেজটোত গৈ চাব আৰু কমেণ্টবোৰ পঢ়িব আপোনালোকে হাঁহনি উঠিব কমেডিও হ'ব কিমান ধুনীয়া কমেণ্ট কিছুমানে লিখিছে কিছুমানে কি লিখিছে ভাল লাগিব চাই আৰু আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম আকৌ এটা নতুন ভিডিঅ' লৈ বা এনেকুৱা এটা নতুন টপিক লৈ আপোনালোকৰ আগত উপস্থিত হ'ম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু পাৰিলে শ্বেয়াৰ কৰিব আৰু আপুনি কমেণ্ট কৰি জনাবচোন আপোনাৰ মতে সেই ব্যক্তিজন কোন হয় আৰু যিটো এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ব্যক্তিজনে হয় নেকি তাততো কমেণ্টত কিছুমানে লিখিলে আমাৰ ফেলৰে দৰা হয় মানে সেইসকল হয়তো লুৰিণজ্যোতিৰ ঘৰৰ কাষে পাশে বা ওচৰৰ অঞ্চলৰ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু কমেণ্টত কৰি জনাব আপোনালোকে যদি কিবা ক'বলগীয়াও আছে তাকো জনাব আৰু সম্পূৰ্ণ ভিডিঅ'টো এটা ধেমলীয়া সুৰত বনোৱা হৈছে তাত কোনো যদি কাৰোবাক কিবা দুখ দিয়া হৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থী আৰু কোনো মনত যে মনকষ্ট নলয় জাষ্ট ছ'চিয়েল মিডিয়াত যি চলি আছে তাকেই পুনৰাবৃত্তি কৰিবলৈ বা তাকেই জনাবলৈ আপোনালোক যিসকলে নাজানে তাকেই জনাবলৈ চেষ্টা কৰিম ধন্যবাদ জয় অসম